বিয়া হোৱাৰ পাছদিনাই মোৰ বিদায় হৈছিল আৰু বহুদূৰ যাত্ৰা কৰি মই এখন গাঁও আহি পাইছিলোঁ। শহুৰৰ ঘৰ পোৱাৰ লগে লগে মোক এটা ৰুমত বহিবলৈ দিছিল। মই এজনী পঢ়া লিখা ছোৱালী আছিলোঁ। মোৰ মা দেউতাই মোৰ ইচ্ছাৰ বিপৰীতে এজন খেতিয়কৰ লগত বিয়া দিছিল। মই মোৰ কপালৰ ওপৰত কন্দাৰ বাহিৰে আন উপায় নাছিল। মই ৰুমত বহি আছিলোঁ আৰু অলপ সময়ৰ পাছত মোৰ স্বামী ৰুমলৈ অহাত মই তেখেতৰ ফালে এবাৰ চাইছিলোঁ। তেখেত একেবাৰে অশিক্ষিত যেন লাগিছিল। দেহৰ বৰণ একেবাৰে ক'লা আছিল। তেখেতে মোৰ ওচৰলৈ আহি বহি মোৰ ফালে চাই মিচিকিয়াই হাঁহিছিল। তেখেতে মোলৈ তেনেকৈ চোৱা মোৰ একেবাৰে ভাল লগা নাছিল। তেখেতে কৈছিল, মই বহুত ভাগ্যশালী যে তোমাৰ দৰে ধুনীয়া আৰু পঢ়া লিখা ছোৱালী পাইছোঁ। মই তেখেতক তৎক্ষণাত উত্তৰ দি কৈছিলোঁ, মোৰ ভাগ্য বৰ বেয়া যে মই আপোনাৰ দৰে এজন মানুহ পাইছোঁ। মোৰ কথা শুনি তেখেতৰ মুখৰ ৰং সলনি হৈ গৈছিল। কিজানি মোৰ পৰা তেনেকুৱা উত্তৰৰ আশা কৰা নাছিল। মোৰ মন একেবাৰে বেয়া হৈ আছিল আৰু মগজুৱে কাম কৰা বন্ধ কৰি দিছিল। কিয়নো মই লাখ বাধা কৰাৰ পাছতো মা দেউতাই মোৰ বিয়া গাঁৱত কৰাইছিল। মোৰ বিয়াত মতামত নাছিল, কিন্তু মা দেউতাই কৈছিল, ল'ৰাজন বহুত ভাল, নিজৰ মাটিত খেতি কৰে, ভাল পৰিয়ালৰ ল'ৰা, ইনকামো ভাল, তই তাতে সুখত থাকিব পাৰিবি। কিন্তু সুখ কেৱল ভাল পৰিয়াল বা ভাল ইনকামতে সীমিত নেকি? মোৰ ভাল লগা, মোৰ সুখৰ কোনো মূল্য নাই। মোৰ মনত ঋণাত্মক চিন্তাধাৰাই বাস লৈছিল। মোৰ কথা বতৰা, মোৰ স্বভাৱ মোৰ নিয়ন্ত্ৰণত নাছিল। মন হৈছিল মোৰ সকলোবোৰ খং স্বামী সুৰজৰ ওপৰত উলিয়াম। তেখেতে কৈছিল, তোমাৰ কি হৈছে পূজা? গা বেয়া নেকি? এইবোৰ কি কৈ আছা? মই কৈছিলোঁ, মই ঠিক কৈ আছোঁ। তোমাৰ অকাত নাই মোৰ লগত কথা পতা। তুমি ভবা নেকি তুমি মোৰ কাৰণে যোগ্য? যদি ভাবিছা তেনেহ'লে ভুল ভাবিছা। যোৱা, প্ৰথমতে নিজক চাই লোৱা, তাৰ পাছত কথা পাতিবা। আপোনাৰ পঢ়া লিখাটো নায়েই, দেখিবলৈও ভাল নহয়। নাজানো, মা দেউতাই আপোনাৰ ওচৰত এনেকুৱা কি দেখিছে, যাৰ কাৰণে মোৰ জীৱনটো ধ্বংস কৰি দিলে। কথাখিনি কৈ মই কান্দিবলৈ লৈছিলোঁ আৰু তেখেতে মনে মনে বহি আছিল। মই আকৌ কৈছিলোঁ, মই আন কাৰোবাক ভাল পাওঁ। মই আপোনাৰ লগত থাকিব নোৱাৰোঁ। মোৰ কথা শুনি তেখেত আচৰিত হৈছিল আৰু কৈছিল, পূজা, তুমি এইবোৰ কি কৈ আছা? মই কৈছিলোঁ, ইয়াত আচৰিত হ'ব লগা কি আছে? মই যাক ভাল পাওঁ, সি আপোনাতকৈ হাজাৰ গুণ ভাল, পঢ়া লিখা থকা। এইবোৰ শুনি তেখেতৰ চকু পানী ওলাইছিল আৰু বাহিৰলৈ ওলাই গৈছিল। কিন্তু এইটো সঁচা আছিল। মই এজন ল'ৰাক ভাল পাইছিলোঁ, যিজন মোৰ কলেজতে পঢ়িছিল। আমি কেইদিনমান কথা পতাৰ পাছত ফোন নম্বৰ সলনি কৰিছিলোঁ আৰু কথা পাতি থাকোঁতেই আমাৰ মাজত প্ৰেম হৈছিল। অলপ সময়ৰ পাছত সুৰজ ৰুমলৈ আহিছিল আৰু কাপোৰ লৈ তলতে শুইছিল। মই ভগৱানক ধন্যবাদ জনাইছিলোঁ যে তেখেত বিচনাত শুৱা নাছিল। কিছুদিনলৈ সুৰজে মোৰ লগত একো কথা পতা নাছিল আৰু ময়ো তেখেতৰ লগত একো কথা পতা নাছিলোঁ। ৰাতিপুৱা হ'লেই তেখেত খেতি পথাৰলৈ গৈছিল আৰু গধূলি মাটি আৰু সাৰেৰে লেতেৰা হোৱা কাপোৰত ঘামেৰে নিজৰ শৰীৰ তিতি আহিছিল। এইবোৰ দেখি মোৰ বৰ ঘৃণা লাগিছিল। মই খঙেৰে তেখেতৰ ফালে চাই আৰু নিজৰ ৰুমলৈ সোমাই গৈছিলোঁ। কিন্তু মোৰ বাধ্যতা এয়ে আছিল যে মই সকলোৰে লগত একেলগে বহি ভাত খাব লগা হৈছিল। গাঁৱত সকলোৱে একেলগে বহি ভাত খাইছিল, যিটো মই একেবাৰে ভাল পোৱা নাছিলোঁ। মই অকণমান খাই উঠি গৈছিলোঁ। ৰজে কিজানি বুজি পাইছিল যে মই তেখেতৰ আগত ভাত খাব নোৱাৰোঁ। সেয়েহে তেখেতে আধা খোৱা কৰি উঠি যোৱা কৰিছিল আৰু তাৰ পাছত মই ভালদৰে পেট ভৰাই খাইছিলোঁ। তেখেতে ভালদৰে নাখালেও মোৰ অকণো বেয়া লগা নাছিল। সুৰজ গোটেই দিন খেতি পথাৰত কাম কৰি আহিছিল আৰু ৰাতি ভালদৰে খোৱা লোৱা কৰা নাছিল। কিন্তু মোৰ সেইবোৰলৈ অকণো গুৰুত্ব নাছিল। মই গোটেই দিন ৰাতি কেৱল মোৰ প্ৰেমিক দীপকৰ কথা ভাবি আছিলোঁ। মোৰ মোবাইল মায়ে লৈ গৈছিল, কিয়নো ইয়াত ছোৱালী বা বোৱাৰীয়ে মোবাইল লোৱা নীতি নিয়ম নাছিল।
যেতিয়া মই মোবাইল অবিহনে থাকিব নোৱাৰা হৈছিলোঁ, তেতিয়া সকলো লাজ সন্মান বাদ দি সুৰজক মোবাইল সুধিছিলোঁ আৰু কৈছিলোঁ, মই দীপকৰ লগত কথা পাতিব লাগে। মোৰ কথা শুনি তেখেতে মোৰ ফালে আচৰিত হৈ চাইছিল। কিন্তু মই সকলো সীমা চেৰাই সুৰজৰ পৰা মোবাইল কাঢ়ি লৈ দীপকক ফোন লগাইছিলোঁ। আৰু যেতিয়া মই তাৰ লগত কথা পাতিছিলোঁ, সি মোৰ কাৰণে বহুত চিন্তিত আছিল। মই কান্দি কান্দি তাক সকলো কথা কৈছিলোঁ। মই যেতিয়া দীপকৰ লগত কথা পাতি আছিলোঁ, সুৰজ মোৰ ওচৰতে আছিল। মই তেখেতলৈ গুৰুত্ব দিয়া নাছিলোঁ। আৰু তেখেতে মনে মনে তলত কাপোৰ লৈ শুই গৈছিল। ইয়াৰ পাছত প্ৰত্যেক দিনাই মই এনেকুৱা কৰিবলৈ লৈছিলোঁ। সুৰজ আহিলে মোবাইল লৈ দীপকলৈ ফোন কৰিছিলোঁ। দীপক এতিয়াও মোক নিজৰ কৰিবলৈ প্ৰস্তুত আছিল। এদিনাখন মই ৰুমত কথা পাতিবলৈ নেটৱৰ্ক নোপোৱাত বাহিৰলৈ কথা পাতিবলৈ ওলাই গৈছিলোঁ। ঘৰৰ সকলোৱে শুই গৈছিল। মই বাহিৰত থিয় হৈ দীপকৰ লগত কথা পাতি আছিলোঁ। হঠাতে মোৰ দেৱৰজন আহি হাতৰ পৰা মোবাইল কাঢ়ি লৈ গৈছিল আৰু কৈছিল, লাজ লগা নাই বৌ, নিজৰ স্বামী থাকোঁতে বেলেগ প্ৰেমিক বনাইছা। নাজানো কেতিয়াৰ পৰা সি মোৰ কথা শুনি আছিল। সি খুব জোৰেৰে মোৰ ওপৰত চিঞৰিবলৈ লৈছিল। তাৰ চিঞৰ শুনি অলপ সময়ৰ পাছতে সকলোৱে নিজৰ ৰুমৰ পৰা ওলাই আহিছিল। সুৰজেও চকু মোহাৰি মোহাৰি উঠি আহিছিল আৰু খঙেৰে কৈছিল, কি হ'ল? কিয় এই ৰাতিখন চিঞৰি আছা? তেতিয়া দেৱৰে মোৰ সকলো কথা ঘৰৰ সকলোৰে আগত কৈছিল আৰু সকলোৱে মোক আচৰিত ধৰণে চাবলৈ লৈছিল। কিন্তু মোৰ মনে মনে ভাল লাগিছিল, কিয়নো মই ভাবিছিলোঁ, সঁচা কথাবোৰ সকলোৱে গম পাইছে যেতিয়া মোক ঘৰলৈ পঠাই দিব আৰু তাৰ পাছত মই দীপকৰ লগত বিয়া হ'ম। কিন্তু এনেকুৱা একো হোৱা নাছিল। সুৰজে নিজৰ ভায়েকক মিছা প্ৰমাণ কৰি দিছিল আৰু কৈছিল, মোৰ পত্নীৰ ওপৰত মোৰ সম্পূৰ্ণ বিশ্বাস আছে। পূজা এনেকুৱা একো নকৰে। তাই নিজৰ বান্ধৱীৰ লগত কথা পাতি আছিল আৰু কথা পতাৰ আগতে মোক কৈছে। আৰু তাৰ পাছত সকলোৱে নিজৰ নিজৰ ৰুমলৈ গৈছিল। মই আৰু সুৰজেও নিজৰ ৰুমলৈ গৈছিলোঁ। ৰুমলৈ আহিয়ে মই সুৰজৰ লগত কাজিয়া কৰিবলৈ আৰম্ভ কৰিছিলোঁ, কিয়নো মোৰ তেখেতৰ ওপৰত বেছি খং উঠিছিল। মই কৈছিলোঁ, মোৰ কাৰণে ভাল হৈছিল, ৰাস্তা মুকলি হৈছিল। আপুনি সকলো জানে মই কাৰ লগত কথা পাতোঁ আৰু আজি সকলোৱে গম পাইছিল। আপুনি এইটো কথাক লৈ মোক ঘৰৰ পৰা উলিয়াই দিব পাৰিলেহেঁতেন। তাৰ পাছত মোৰ মা দেউতাই বিপদত পৰি মোৰ বিয়া দীপকৰ লগত পাতি দিলেহেঁতেন। কিন্তু আপোনাৰ কাৰণে মোৰ সকলো ৰাস্তা বন্ধ হৈ গৈছে। আপুনি মোক এৰি কিয় নিদিয়ে? মা দেউতাৰ কাৰণে মই নিজে একো কৰিব নোৱাৰোঁ। তেতিয়া তেখেতে কৈছিল, তোমাক মই এৰি দিলেও তোমাৰ ওপৰত কোনো অভিযোগ সহ্য কৰিব নোৱাৰিম, কিয়নো তোমাৰ আৰু তোমাৰ মা দেউতাৰ সন্মানৰ লগত এতিয়া মোৰো সন্মান জড়িত হৈ আছে। যদি সেই ল'ৰাজনে তোমাক সন্মান সহকাৰে নিজৰ কৰিবলৈ প্ৰস্তুত আছে, তেনেহ'লে 2-3 দিনৰ পাছত মই নিজে তোমাক তাৰ ওচৰলৈ লৈ যাম আৰু তাৰ লগত কথা পাতি সকলো অভিযোগ মোৰ ওপৰত লৈ তোমাক ঘৰত থৈ আহিমগৈ আৰু তালাকৰ কাগজ পত্ৰ তোমাৰ ঘৰলৈ পঠাই দিম। তাৰ পাছত তুমি তাৰ লগত বিয়া হৈ সুখত থাকিবা। এইবোৰ শুনি মই বহুত সুখী হৈছিলোঁ আৰু প্ৰথমবাৰৰ বাবে তেখেতলৈ মোৰ অনুভৱ সলনি হৈছিল। তাৰ পাছত মই দীপকক ফোন কৰি সকলো কথা কৈছিলোঁ। দীপকেও বহুত সুখী হৈছিল আৰু কৈছিল, প্ৰথমতে তুমি চহৰলৈ আহা আৰু তোমাৰ স্বামীৰ পৰা তালাক লোৱা। প্ৰথমতে আমি কোৰ্ট মেৰেজ কৰিম আৰু যেতিয়া তোমাৰ মা দেউতাই আমাক নিজৰ কৰিবলৈ বাধ্য হ'ব। ঠিক 3 দিনৰ পাছত মই সুৰজৰ লগত দীপকে দিয়া এড্ৰেছলৈ গৈছিলোঁ আৰু মই সুৰজক কৈছিলোঁ, এতিয়া আপুনি ঘৰলৈ গৈ তালাকৰ কাগজ পত্ৰবোৰ পঠাই দিব। এতিয়া আপোনাৰ আৰু মোৰ মাজত একো সম্পৰ্ক নাই। তেতিয়া তেখেতে কৈছিল, ঠিক আছে, 2-3 দিনৰ ভিতৰত মই এই এড্ৰেছলৈ তালাকৰ কাগজ পত্ৰবোৰ পঠাই দিম আৰু তেখেতে গুচি গৈছিল। তেখেত যোৱাৰ পাছত মই
দীপকৰ ঘৰৰ দুৱাৰ টুকুৰিয়াইছিলোঁ আৰু দুৱাৰ খুলি দীপকে মোক দেখি আনন্দিত হৈছিল আৰু আমি ঘৰৰ ভিতৰলৈ গৈছিলোঁ। ঘৰত দীপকৰ বাহিৰে আন কোনো নাছিল, কিন্তু সি কৈছিল, মই ঘৰত আমাৰ বিষয়ে সকলোকে কৈছোঁ। মই তাক সুধিছিলোঁ, তোমাৰ ঘৰত কোনো নাই নেকি? একেবাৰে খালী হৈ আছে। তেতিয়া সি কৈছিল, ভিতৰলৈ আহা, বহি ভালদৰে কথা পাতোঁ। আমি বহুত সময় বহি কথা পাতিছিলোঁ আৰু একেলগে ফটো উঠাইছিলোঁ। দীপকে আমাৰ ফটো কাৰোবাক পঠাইছিল। মই সুধিছিলোঁ, কাক পঠাইছা? তেখেতে কৈছিল, তোমাৰ দেৱৰজনক। অলপ সময়ৰ পাছত দীপকৰ মোবাইলত সেই নম্বৰটোৰে মেছেজ আহিছিল। তাত লিখা আছিল, বহুত ধুনীয়া, কিন্তু মই 2 লাখতকৈ বেছি নিদিওঁ। যেতিয়া মই এই মেছেজটো পঢ়িছিলোঁ, মোৰ ভৰিৰ তলৰ মাটি খহি পৰা যেন পাইছিলোঁ আৰু মোৰ লগত কিবা অন্যায় হোৱাৰ আগতে মই তাৰ পৰা পলাই কান্দি কান্দি সুৰজৰ ঘৰলৈ গৈছিলোঁ। মোক ঘৰলৈ যোৱা দেখি সুৰজ আচৰিত হৈ কৈছিল, এতিয়া কি হ'ল? মইতো কৈছিলোঁ, কাগজ পত্ৰবোৰ পঠাই দিম। মই অনিচ্ছা সত্ত্বেও তেখেতক সকলো কথা কৈছিলোঁ। তেখেতে সকলো কথা শুনিছিল, কিন্তু একো উত্তৰ দিয়া নাছিল। ইয়াৰ পাছত মই তেখেতৰ ওচৰত নিজকে বহুত সৰু অনুভৱ কৰিছিলোঁ। সেইদিনা তেখেতে প্ৰত্যেক ৰাতিৰ দৰে মাটিত শুইছিল, কিন্তু সেইদিনা ৰাতি মোৰ অলপো টোপনি অহা নাছিল আৰু গোটেই ৰাতি কান্দোতে পাৰ হৈছিল আৰু সুৰজৰ লগত কৰা বেয়া ব্যৱহাৰৰ অনুভৱ হৈছিল। ৰাতি প্ৰায় 12 বজাৰ পাছত দীপকৰ ফোন আহিছিল। মই ফোন উঠোৱা নাছিলোঁ আৰু তাৰ নম্বৰটো ব্লক কৰি দিছিলোঁ। ৰাতিপুৱা উঠি মই সুৰজক চাইছিলোঁ, কিন্তু তেখেত ৰুমত নাছিল, কিয়নো মই ভাবিছিলোঁ ৰাতিপুৱা উঠি তেখেতৰ ওচৰত ক্ষমা বিচাৰিম আৰু তেখেতক নিজৰ কৰি ল'ম, কিয়নো মোৰ অনুভৱ হৈছিল তেখেততকৈ বেছি ভালপোৱা আৰু মৰম মোক আন কোনেও দিব নোৱাৰে, কাৰণ মানুহৰ আচল সৌন্দৰ্য তেখেতৰ ব্যৱহাৰত থাকে আৰু সুৰজৰ ব্যৱহাৰ বহুত ভাল আছিল। গধূলি যেতিয়া সুৰজ ঘৰলৈ আহিছিল, মই তেখেতৰ ওচৰত ক্ষমা বিচাৰিছিলোঁ, কিন্তু তেখেতে একো উত্তৰ দিয়া নাছিল আৰু কেইখনমান কাগজ মোৰ হাতত দি কৈছিল, কাগজকেইখন পঢ়ি ইয়াত চহী কৰি দিবা। মই তেখেতক কৈছিলোঁ, মোক ক্ষমা কৰি দিয়া, মোক তালাক নালাগে। এতিয়া মই গোটেই জীৱন আপোনাৰ লগত থাকিব বিচাৰোঁ। কিন্তু তেখেতে একো কোৱা নাছিল আৰু ৰুমৰ পৰা ওলাই গৈছিল। মই উপায়হীন হৈ ৰুমতে বহি কান্দি আছিলোঁ আৰু ভাবিছিলোঁ, ৰাতি যেতিয়া শুবলৈ আহিব আকৌ ক্ষমা বিচাৰিম। অলপ সময়ৰ পাছত তেখেত ৰুমলৈ আহিছিল আৰু তলতে কাপোৰ লৈ শুবলৈ ওলাইছিল। তেতিয়া মই তেখেতক কৈছিলোঁ, আপোনাৰ ঠাই তলত নহয়, ওপৰত শুৱক। আৰু মই সুৰজৰ ভৰিত ধৰি কান্দি কান্দি ক্ষমা বিচাৰিছিলোঁ আৰু কৈছিলোঁ, মোক তালাক নালাগে, মই আপোনাক এৰিব নিবিচাৰোঁ। মোৰ বহুত ডাঙৰ ভুল হৈছে। আপুনি মোক গালি দিয়ক, মাৰক, কিন্তু মোক ক্ষমা কৰি দিয়ক। তেখেতে মোক উঠাই কৈছিল, যদি তুমি ভালদৰে কাগজকেইখন পঢ়িলাহেঁতেন, তেনেহ'লে এনেদৰে নাকান্দিলাহেঁতেন। মই বিচনাত পৰি থকা কাগজকেইখন উঠাই চাইছিলোঁ। সেইকেইখন মাটিৰ কাগজ-পত্ৰ আছিল। সুৰজে তেখেতৰ ভাগৰ মাটি অলপ মোৰ নামত কৰিব বিচাৰিছিল আৰু কিছু অংশ মাকৰ নামত। এইবোৰ দেখি মোৰ বিশ্বাস হোৱা নাছিল আৰু মই শূন্য হৈ গৈছিলোঁ, কাৰণ কোনো ব্যক্তি ইমান ভাল কেনেকৈ হ'ব পাৰে। মই তেখেতক সুধিছিলোঁ, আপুনি মাটি মোৰ নামত কিয় কৰিব বিচাৰিছে? তেতিয়া তেখেতে কৈছিল, কাইলৈ মই চহৰলৈ যাম কিবা কামত, আহি সকলোবোৰ কৈ আছোঁ। তেখেতে কাগজত মোৰ চহী লৈছিল আৰু পাছদিনা ৰাতিপুৱা চহৰলৈ গৈছিল। মই 2-3 দিন সুৰজলৈ বহুত অপেক্ষাৰে বাট চাই আছিলোঁ, কিন্তু তেখেত অহা নাছিল। চতুৰ্থ দিনা তেখেতৰ বন্ধু এজনে তেখেতৰ মৃত শৰীৰ লৈ ঘৰলৈ আহিছিল।
এইবোৰ দেখি মোৰ বুকু ফাটি গৈছিল আৰু মই বেহুজ হৈ গৈছিলোঁ। আৰু কিছু সময়ৰ পাছত যেতিয়া মোৰ হুঁচ আহিছিল, মই চিঞৰি চিঞৰি কান্দিবলৈ ধৰিছিলোঁ। তেতিয়া সুৰজৰ বন্ধুজনে কৈছিল, সুৰজে 2 মাহ আগতে গম পাইছে যে তেখেতৰ কেঞ্চাৰ হৈছে। যোৱা কেইদিনমানৰ পৰা নাজানো তাক কি কথাই ভিতৰি ভিতৰি কষ্ট দি আছিল, যাৰ কাৰণে সি ইমান ডাঙৰ বেমাৰৰ চিকাৰ হৈ আজি আমাক এৰি যাব লগা হ'ল। এই সকলোবোৰ শুনি মোৰ অনুভৱ হৈছিল, কিজানি সকলোবোৰ মোৰ কাৰণে হৈছে। মোৰ 2-3 দিনৰ পাছত ভালদৰে হুঁচ আহিছিল আৰু তেতিয়া মোৰ শাহু মায়ে মোক এখন চিঠি দি কৈছিল, এইখন সুৰজৰ বন্ধুজনে দিছে। সুৰজে তাক দিছিল আৰু তোমাক দিবলৈ কৈছিল। তেতিয়া মই কৈছিলোঁ, মা, সুৰজে পঢ়া লিখা নাজানে, চিঠি কেনেকৈ লিখিলে? তেতিয়া মায়ে কৈছিল, সি বহুত পঢ়া লিখা কৰা ল'ৰা। সি এই বিষয়ে তোমাক একো কোৱা নাই। মই স্তব্ধ হৈ গৈছিলোঁ, কিয়নো মই সুৰজৰ বিষয়ে জানিবলৈ এদিনো চেষ্টা কৰা নাছিলোঁ। মই তৎক্ষণাত চিঠিখন উলিয়াই পঢ়িবলৈ লৈছিলোঁ। তেখেতে লিখিছিল, পূজা, যেতিয়া মই বিয়াৰ দিনা তোমাক দেখিছিলোঁ, তুমি কইনা সাজত বহুত ধুনীয়া হৈ উঠিছিলা আৰু তেতিয়াই মোৰ তোমাৰ লগত প্ৰেম হৈছিল। আৰু মই এজন পঢ়া লিখা কৰা ল'ৰা। মই চৰকাৰী চাকৰি কৰিব বিচাৰিছিলোঁ, কিন্তু মোৰ দেউতাই মোক খেতি কৰিবলৈ শিকাইছে আৰু তেখেতে গোটেই জীৱনটো খেতি পথাৰতে কটাইছিল আৰু মৃত্যুৰ সময়ত মোক কৈ গৈছিল, মই যাতে মাটিখিনি কেতিয়াও এনেই পেলাই নথওঁ, সেইকাৰণে মই খেতি কৰোঁ। বিয়াৰ পাছত প্ৰথম ৰাতি যেতিয়া তুমি মোক আন ল'ৰাক ভাল পাওঁ বুলি কৈছিলা, মই একেবাৰে ভাগি পৰিছিলোঁ। মোৰ কেতিয়াও চকু পানী ওলোৱা নাছিল। কিন্তু তুমি যেতিয়া তোমাৰ প্ৰেমিকৰ লগত সেইবোৰ কথা পাতিছিলা, যিবোৰ কথাত স্বামী হিচাপে কেৱল মোৰ অধিকাৰ আছিল, তেতিয়া মই সহ্য কৰিব পৰা নাছিলোঁ আৰু মোৰ হৃদয় ভাঙি গৈছিল আৰু মই ভিতৰি ভিতৰি কান্দি আছিলোঁ। আৰু যেতিয়াই মোৰ বেমাৰৰ বিষয়ে গম পাইছোঁ, মোৰ ভাগৰ মাটি অলপ তোমাৰ নামত কৰি দিছোঁ, যাতে পাছত তুমি অসুবিধা নোপোৱা আৰু তুমি এতিয়া যাৰ লগত বিচৰা বিয়া হ'ব পাৰা। চিঠিখন পঢ়ি মই বহুত কান্দিছিলোঁ। মই বহুত ডাঙৰ ভুল কৰিছিলোঁ। মোৰ ভুলৰ কাৰণে মই ইমান ভাল মানুহ এজনক হেৰুৱাই পেলাইছোঁ। আৰু এতিয়া মোৰ 40 বছৰ পাৰ হৈছে, কিন্তু মই আনৰ লগত বিয়া হোৱা নাই। সুৰজৰ বিধৱা হৈ জীয়াই আছোঁ। প্ৰিয় ভিউৱাৰ্ছসকল, মোৰ কাহিনীবিলাক কেনেকুৱা লাগে জনাবলৈ নাপাহৰিব আৰু অনুগ্ৰহ কৰি মোক চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোৰ এটা লাইক কৰি দিব। ধন্যবাদ।